ভাগৱত পাঠলৈ আমি ওলাইছোঁ আমাৰ এইফালে ৰাইজসকল ওলাইছে চাওঁ শুনো এইজন আমাৰ ভকত এয়া একেবাৰে চুৰিয়াত পিন্ধি এইফালে আমাৰ আইগৰাকী এইফালে অকণ এইফালে আহা এইগৰাকী আমাৰ আই ওলাইছে আইগৰাকী ফুলকৈ দেখাই দিওঁ বাৰু এয়া এনেকৈ এইগৰাকী মই নমস্কাৰ দি দে নমস্কাৰ দি দে আমি চুৰু কৰিছোঁ আৰু ভাগৱত পাঠলৈ যাবলৈ আৰু আমাৰ ভকত কিছুমান ওলাই আছিলে ক'ত গ'ল জানো ইহঁতি হা অ' বেটা এইটো আহিছে এইফালে আহা আমাৰ আৰু ভকত এই দুজন এইফালে আহা এয়া টিকলা টিকলি ভকত ঢেৰ ওলাইছে আমাৰ ভাগৱত পাঠলৈ যাবলৈ আৰু এইগৰাকী আমাৰ ভকতসকল এতিয়া যাব ওলাই আছে অলপ দূৰ হৈ যায় নামঘৰলৈ ভালকৈ ধৰি লোৱা যোৱা তোমালোকে যোৱা তাৰপিছত আমি যাম ভালকৈ অৱশেষত পালোহি ভিডিঅ'টি শেষলৈ চাব দুদিনীয়া কাৰ্যসূচীৰ ভিডিঅ' কৃষ্ণ এফালে বৃক্ষৰোপণ আৰু আনফালে নাম প্ৰসংগ আৰু এইফালে পতাকা উত্তোলন কৰি আছে আমাৰ সৌভাগ্যশ্ৰী সীমান্ত আঞ্চলিক শাখাৰ সভাপতি সন্মানীয় দুলাল পাটৰক আমি চিনাকি কৰিব বিচাৰিছোঁ লগতে এখন জাতীয় বস্ত্ৰেৰে তেখেতক আদৰণি জনাবৰ কাৰণে আমাৰ আদৰণি অনুৰোধ জনোৱা হ'ল কৃষ্ণ 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 জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ সৰুপথাৰ দক্ষিণ আঞ্চলিক শাখাৰ সৌজন্যত আমাৰ পথাৰ দক্ষিণ সীমান্ত আঞ্চলিক শাখাৰ নৱম বাৰ্ষিক শ্ৰীমদ ভাগৱত আধ্যাত্মিক ব্যাখ্যা অনুষ্ঠানৰ যি মিলনৰ সমন্বয়স্থলী প্ৰয়াত যাদৱ চন্দ্ৰ ৰাজবংশী সমন্বয় ক্ষেত্ৰ মিলনচুক সনাতন প্ৰাথমিক শাখাৰ নাম গৃহত অনুষ্ঠিত কৰিবলৈ লোৱা এই ভাগৱত ব্যাখ্যা অনুষ্ঠানৰ এই সন্ধিক্ষণত সীমান্ত আঞ্চলিক শাখাৰ সমূহ প্ৰাথমিক শাখাৰ বাপ আই সমস্তৰ সহযোগত আজি এই পবিত্ৰ মঞ্চত আমি সমস্তজনে আমি উপস্থিত হৈছোঁ গতিকে সৰ্বপ্ৰথমে মোৰ শ্ৰদ্ধাৰ পিতৃতুল্য আৰু মাতৃতুল্য বাপ আই সমস্ত যুৱক যুৱতী তথা কণ কণ মইনা সমস্ত আপোনাক সবে জানে আমাৰ সীমান্ত আঞ্চলিক শাখাই এনেদৰে আজি আমাৰ কেউটি মণ্ডলত শ্ৰীমদ ভাগৱত ব্যাখ্যা অনুষ্ঠান ভাগ এনেদৰে চলাই আহিছে প্ৰতি বৰ্ষই গতিকে আজি আমাৰ নৱম বাৰ্ষিক শ্ৰীমদ ভাগৱত ব্যাখ্যা অনুষ্ঠান গতিকে সৰ্বপ্ৰথমে
যিহেতু আমি ধৰ্ম ধৈৰ্যভাগ উত্তোলন কৰিব লাগিব আমি আমাক আপোনাসবে এই ধৰ্ম ধৈৰ্যভাগ কাৰ্যসূচীৰ ব্যাখ্যাতা হৈছে নিৰঞ্জন দেউৰীয়া ব্যাখ্যা আগবঢ়াই আছে আগতে কৈ আছে না 14 শাস্ত্ৰ ওঠৰ পুৰাণ বুলি সেই শাস্ত্ৰবিলাক কয় গৰিহিত কাম যিবিলাক বেয়া কাম যিবিলাকে আনৰ অপকাৰ কৰে এয়া হৈছে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু এইজন হৈছে আমাৰ সকলোৰে অপেক্ষাত অধীৰ অপেক্ষাত ৰখি থকা উপস্থিত হৈছে আপোনালোক সকলোৱে প্ৰাণজিৎ গগৈক চিনি পায় তেওঁক আদৰি অনা হৈছে আমাৰ সকলোৰে হেঁপাহৰ মুহূৰ্তটো ক্ষণটো আহি উপস্থিত হৈছেহি তেওঁৰ ব্যাখ্যা শুনিবলৈ অধীৰ অপেক্ষাৰে আমি ৰৈ আছিলোঁ অৱশেষত তেওঁ আহি পাইছেহি জানা যেন কল্প তাহান্ত বিনা নাই 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 আমার পরম তাহান্ত বিনা নাই 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 আমার পরম জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক এৰি নাহি কেও পাম তোহাৰ ঈশ্বৰণ কৰে মই শত কোটি বাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ প্ৰণাম সৎচিত আনন্দ স্বৰূপ সচ্চিদানন্দ নিৰ্গুণ ব্ৰহ্ম প্ৰভু ভগৱন্ত যিজনা সমস্ত জীৱৰ গৰাকী যিজনা কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী যিজনা নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম ভকতিৰ পথ অধৰ্মে পীড়িবে যাইবে লোকয় ধুগতি ভকতি কৰাখি তুমি থাকিও সম্প্ৰতি উদ্ধৱ তুমি যদি গুচি যোৱা মোৰ লগত তেতিয়া জীৱৰ মাজত সাংঘাতিক অনৰ্থ হৈ যাব কি অনৰ্থ হ'ব লুপ্ত হৈবে জ্ঞান এইটো ভকতিৰ পন্থ জীৱবিলাকে তৰি যাব পৰা একমাত্ৰ মাৰ্গ যি ভক্তি এই ভক্তি মাৰ্গ জীৱৰ মাজত লুপ্ত হৈ যাব গতিকে সেই উদ্ধৱ ভক্তি মাৰ্গ যেতিয়া জীৱৰ মাজত লুপ্ত হৈ যাব তেতিয়া জীৱন অধৰ্মী হ'ব বুলি কৈছে কলিৰ কৰাল ৰাসত পৰি জীৱবিলাক দিনে দিনে অধোগতি হ'ব এতিয়া
এই কোনে সামৰিছোহে